हेलो ভিউৱাৰ্ছ वेलकम बैक टू माय यूट्यूब चैनल কি খবৰ সকলোৰে আশা কৰো সকলোৰ ভাল আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহি গলো আপোনালোকে দেখি গম পাইছে যে মই গৈ আছো তেজপুৰ একচুয়ালি মোৰ আজি এটা ফটোশ্বুট আছে আজি ফটোশ্বুটটো অকমান ডিফাৰেন্ট হয় কাৰণ আগতেও মই ভিডিঅ' বনাইছো ফটোশ্বুটৰ ওপৰত আজি অলপ বেলেগ এটা ফটোশ্বুট কৰিব গৈ আছো আজি লুকটো অলপ ডিফাৰেন্ট হয় আৰু আসলতে একো প্ল্যানো নাছিলে বাৰু তৎক্ষণাত মোলে ফোন আহিছিলে আহিব লগা হ'ল মই এথেনিয়ানৰ এগৰাকী মেমে যেহেতু মোক আজি মেকআপ কৰিব যেটো লুক মোক কৰিব হেতু ষ্টুডেন্টক ডেমো কৰি দেখাব সেইকাৰণে অলপ নাৰ্ভাসো হৈ আছো তথাপিও ভিডিওটো চাই থাককচোন গম পাব এয়া এথেনিয়ান আহি পেলাই পালোহি ইয়াতে মোৰ মেকআপ ষ্টাৰ্ট হ'ব এতিয়া মেকআপ ষ্টাৰ্ট হ'ব আৰু মই বহিছো মোৰ অলপ নাৰ্ভাসো হৈছো আহিব লগে কাৰণ যেহেতু মই মডেল আছিলো এয়া আৰু মেকআপ ষ্টাৰ্ট হ'ব বাকি দেৰি নকৰো ভিডিও চাই থাককচোন কি হয় কি নহয় নহয় জানো বলো Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, empty. The only thing I can see is my own silhouette. I'm getting stronger. মোক মেকআপ কৰি আছিল আৰু আগত বহুত ষ্টুডেন্ট আছিল তেওঁলোকক বুজাইও আছিল বহুত নাৰ্ভাস ফিল কৰিছিল তথাপিও এডজাস্ট হৈ গৈছিল কাৰণ মেম গৰাকী ইমান বেছি ভাল আছিল আৰু বহুত বেছি ফ্ৰী আছিল মেম গৰাকীৰ নাম আছিল ৰশ্মি গগৈ ৰশ্মি মেম বহুত বেছি ভাল হয় মোৰ গৈ বহুত বেছি ভাল লাগিছিল বাকিখিনি চাই থাকক মেকআপটো কেনেকুৱা হ'বলৈ গৈ আছে বা গুটেখিনি গম পাই থাকিব তেতিয়াহলে চাই থাকক ফাইনালি মোৰ মেকআপটো কমপ্লিট হৈছেহি আৰু বাকি আছে বাৰু বহুতখিনি হেয়াৰ ষ্টাইল বাকি আছে আৰু ড্ৰেছ আপ বাকি আছে বাকি ফেচৰ যিখিনি মেকআপ সেইখিনি কমপ্লিট হৈছেগে আৰু বাকি কেনেকুৱা লাগিছে মোক জনাব পিছে এতিয়াও মেকআপটো কমপ্লিট হোৱা নাই কিয়া এয়া ড্ৰেছ পিন্ধাই আছে আৰু ড্ৰেছ আপ কৰি আছো আৰু ফাৰ্ষ্ট মোক পিন্ধাইছিলে এখন শাৰী আৰু শাৰীখন পিনোতে মোক অলপমান বেংগলী লুক টাইপলৈ আহি গৈছিল মোৰ মেকআপটো এয়া কিন্তু বহুত ধুনীয়াকৈ বাকেজনীয়ে মোক শাৰীখন পিন্ধাই দিছিলে বহুত ধুনীয়াকৈ মইতো শাৰী মেখেলা চাদৰ ইমান ধুনীয়াকৈ পিন্ধিবও নাজানো বাহঁতে ইমান ধুনীয়াকৈ পিন্ধাই দিছিলে কিন্তু লাষ্টত এখন চেঞ্জ কৰিব লগা হৈ গ'ল চাই থাকক গম পাব কিয় চেঞ্জ কৰিব লগা হ'ল চাই দিয়া আমাৰ মুখখন ওলোৱা নাই গোটেই এয়া এতিয়া কৰি আছে মোৰ হেয়াৰ ষ্টাইলটো আৰু শাৰীখন দেখিছে শাৰীখন মোক চেঞ্জ কৰাই দিলে যেহেতু সেইখন শাৰী অলপ বেংগলী লুক টাইপলৈ লৈ গৈছিলে সেইকাৰণে চেঞ্জ কৰাই মোক এখন শাৰী দিলে
আৰু ফাইনেলি মোৰ মেকআপ কমপ্লিট হ'বলৈ গৈ আছে। এয়া এইটো লুকে মোৰ আছিলে আজিৰ। অলপমান বাকী আছে আৰু। ফাইনেলি মোৰ সাউথ ইণ্ডিয়ানৰ লুকটো কমপ্লিট হৈ গ'ল। আজি একচুৱেলি এটা স্পেচিয়েল দিন আছিলে মোৰ কাৰণে। এথেনিয়ানত আগতে ষ্টুডেণ্টৰ ৱৰ্ক কৰিছিলোঁ মই, যিখিনি লুক দিছিলে মোক বেলেগ এটা, আৰু আজি এটা ডিফাৰেঞ্চ লুকত মই আছোঁ। আজি প্ৰথমবাৰ বাবে কৰিছোঁ এইটো সাউথ ইণ্ডিয়ানৰ লুকটো। খুব ভাল লাগিছে। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা দেখিছে মোক। আগতে ষ্টুডেণ্টৰ এনেকুৱা এক্সাম থাকে, এক্সামবোৰত এনেকৈ মডেল হিচাপে আহোঁ, কিন্তু আজি মেমে কৰিছে মোক এথেনিয়ানৰ। মেমজনীয়ে ক্লাছ ডেমো দিছিলে, মোৰ লুকটোক লৈ বেলেগক শিকাইছিলে কেনেকৈ মেকআপ কৰিব লাগে, কি কথা। চ' আজি দিনটো বহুত স্পেচিয়েল হয়, আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। খুব কম সময় শ্বুট কৰিব পাৰিলোঁ, ইমান এটা নোৱাৰিলোঁ যিহেতু ক্লাছ ডেমো আছিলে, সেইকাৰণে। তেন্তে চাই থাকক। এতিয়া মোক যোনে এই সাউথ ইণ্ডিয়ানৰ লুকটো দিছিলে, মেম ছাৰ হয় এথেনিয়ানৰ। ओके हेलो गाइस, मैं दौरजी वांगल बुथिया, एकेडमी का स्टाइलिस्ट। यहाँ पे हम लोग का अभी जस्ट मेकअप हुआ है साउथ इंडियन। ये आपका हजारिका सिस्टर, क्या नाम है आपका? हजारिका संपीति। तो अभी मेकअप आप देख सकते हो कितना अच्छा मेकअप हुआ है। तो अगर आप लोग को भी मेकअप इंटरेस्ट है, खुद को सुंदर बनाना चाहते हो, तो आइए मेकअप एथेनियन में आइए, मेकअप ज्वाइन कीजिए, सुंदर होइए। एंड सब्सक्राइब करना मत भूलिए, सिस्टर क्या भूलिए। थैंक यू। एया बा আমার কলিয়াবৰ বা দেই। এয়া মেম, আন এগৰাকী মেম। ये हम लोग का एथेनियन का ब्यूटी गर्ल। आइए। আৰু এইখিনিয়ে আছিলে মোৰ আজিৰ দিনটোৰ ভাল লগা মুহূৰ্ত। ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু পিছে মোক কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু মই সম্প্ৰীতি লৈছোঁ বিদায়। আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সদায় ভালে থাকিব আৰু হাঁহি থাকিব।